বজি মরবি গলে চলে 100 কামিলা আপি আমার মালর চাটনি কৰিছো তাৰ ইণ্ডিয়া জুই ধৰিছে হেল্ল' এভৰিৱান মই বৰ্ণালী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এইকেইদিনৰ ভিডিঅ'সমূহ অলপ দীঘলীয়াকৈ পাব মানে দীঘল হৈছে ভিডিঅ'সমূহ আৰু ইয়াৰ ৰাতিপুৱাৰ পৰা আমি সকলো কামত লাগি গৈছোঁ এতিয়া বিহুৰ সময়ত বিহুৰ ভিডিঅ' দিব আৰু মই এইবিলাক দি আছোঁ শ্ৰাদ্ধ দহা কি কৰিব আৰু উপায় নাই যোৱাকেইটা দিন যিহেতু আমি সকলোৱে বহুত ব্যস্ত আছিলোঁ সেইবাবে অলপ সময় পালেও মানে এইখিনি সময় ভিডিঅ' এডিট কৰা নাযায় অকণমান সময় পালেও হয়তো আমি অলপ ৰেষ্ট ল'ম নহ'লে বা কথা পাতিম গোটেইকেইটাই কেইজন আছে বাইদেউ আৰু এয়া পাকঘৰত পূৰা ব্যস্ততা যাচা দিব অহা মানুহৰ বাবে আমি চাহ পানী কৰি আছিলোঁ মচন তুমি মচি নমস্তে নমস্কাৰ বজি মৰবি গলে চলে ক'ৰবাত ৰচি হেল্ল' গাইজ তো আমাৰ যাচা দিয়া পৰ্ব চলিছে দেখো কি হ'ল যাচা দিওঁতে যাচা দিয়া লগা নাই না কিন্তু মানে প্ৰথম বুট চাহ তাৰপিছত মানে জলপান গোটেইখিনি আছে যে মানে যাচা দিয়া পৰ্ব আন লগা নাই কিবা বেলেগ আনে লাগছে মানে খাবা আনে মনা ক'ত আপোনাৰ মনা নহওক ইয়াতে প্ৰৱেশ কৰা নহয় ন পাৰি গেলা মনা আনিবা মই ভাগিৰ মানুহ বুজিব নাছিলোঁ চৰি কিবা খোৱা কৰিছে আকৌ দে নাই স্পেচিয়েল কিয় বুঢ়াৰ মচন আছে কিয় বুঢ়াৰ মচন মাল ক'ত মাল অ' ভাগিৰ মানুহ কলপাত ধুবা দিছে নেকি মোক দিলে কি হ'ব ভাগিৰ মানুহ কিয় লিব নেকি হা কি মাল আনছ মাল মাত্ৰ তিনিটাই দিওঁ 3 পিচ মাত্ৰ গোটাই খালা নেকি চেছ কৰিলা নেকি তুমি এইবিলাক কপাল ঘামে গৈছে মাল খাই ৰঙাটো হৈ গ'ল মাল পিচ মেইন চাহ ৰাখা পাৰি দোকান আনি গৈছে হোটেল ডেক্সিত গাখীৰ গৰু গাখীৰ ফিটা গাখীৰ বোলে এই জামুল তাজা ধকধকীয়া বগা মেহেন্দি এই ছবিকেইখন মই কাটিম এইকেইখন দেখছি না চাং অ' বুট চেলে আছে বতা কৰিব এয়া মালৰ চাটনি কৰি আছোঁ এ আজি The next day আৰু আছে কাপোৰ ধুইছ নেকি আৰু এয়া হৈছে নেক্সট ডে দহাৰ দিনাখন ৰাতিপুৱা সকলোৱে কামত লাগি গৈছে আৰু ইয়াৰ কাপোৰ যিহেতু বহুত হয় সেইবাবে মামী আৰু মই লৈ গৈছিলোঁ আমাৰ পথাৰত দিবলৈ আৰু দহাৰ দিনাখন যিহেতু দাড়ি চুলি কাটিবৰ কাৰণে নদীৰ পাৰত নিয়ে আৰু পিণ্ড দিয়া কিবা কিবি কৰে তো সেইবাবে আমি গ'লোঁ বহুত দিনৰ পাছত নদীত গৈছোঁ আগতে যেতিয়া সৰু আছিলোঁ আমাৰ ঘৰৰ আইতাৰ লগত বা দেউতাৰ লগত প্ৰায়ে গৈছিলোঁ নদীত নদীৰ পাৰৰ পৰা ঘূৰি আহিলোঁ এতিয়া আহি আছোঁ এই চতাডন ইফালে হা কৌন বনেগা ডন এতিয়া আমাৰ গা ধোৱা হৈ গ'ল মানে কাপোৰ কানি চব ধোৱা হৈ গ'ল আৰু এতিয়া মই নিজেও গা চা ধুই ল'লোঁ ধুনীয়াকৈ চাফা হৈ ল'লোঁ আৰু এতিয়া আৰু তাতে যাওঁ আটাহঁতৰ ঘৰত কাপোৰ চাইডৰ ফালে একদম মানে কাপোৰ হৈ গৈছে আৰু ইয়াত টেণ্ট হাউচৰ দাদাকেইজনে জলপান নাখাই বাবে চাহ দিছিলোঁ কল দোকান বিলেনি মই বহুত ভাল বিক্ৰী কৰিছোঁ সেইকাৰণে নাই তাৰমানে
খালী হৈ গৈছে একদম ফটো কিমান মাৰ কেনে অনুভৱ ডাঙৰ মামাক মই প্ৰথম দেখি তাতে চিনিয়ে পোৱা নাছিলোঁ উইদাউট মছে এতিয়া এ ভাই এখানত নাযায় কিয় এখানে গেছি না মেইন অঁ মামাক দেখি লগে লগে চিনি পাইছোঁ কিন্তু ডাঙৰ মামাক মই চিনিয়ে পোৱা নাছিলোঁ দেখি কিনে বেলেগ মানুহ আহা দাহালাতে পুৰা ফেৰি হালা কল খাইছোঁ বাপ্পা ঐ তিনিটাই পুৰা বহি আহিছে মোৰ ক'ত ভাগ মই খাব আহিছোঁ মই যি তাৰপিছত ফোন মাৰছোঁ সেইকাৰণে ৰিচিভ কৰা নাই খাম বুলি কিনে কি ধুনীয়াকৈ বহি গৈছে বাৰীৰ তলাত তোমাৰ গোটেইখিনি দিয়া এতিয়া মোক এক চামুচ দিছোঁ তোমাৰ এতিয়া গোটেইখিনি খাম মই দিয়া সঁচা দিছ ইমান ভাল ৰ'দো আমিও খেলিম যাই আছো हमको भी दे दो ए কাপোৰ 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 50 আৰু 100 নাকি 100 এতিয়া আমি খাম নেকি বিছনাৰ ওপৰত তাকো বইল মেগী অকল বইল মেগী খাম এতিয়া বিছনাৰ কাপোৰগিলা ধোৱাৰ পিছত এতিয়া ঠিক ঠাক কৰিলোঁ আধা হ'ল আৰু এই মেৰগলটো আছে কালি যি চাইৰো এনেকৈ দি লৈছে একদম চাইৰো দি লৈছে এনেকৈ আজিৰ ভিডিঅ'টো ইমানেই আছিলে শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ